আজি পুনৰ গ্ৰেপ্তাৰ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰক। পুনৰবাৰ আৰক্ষীয়ে গুৱাহাটী পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰক। এপেক্স বেংকৰ অধীনত যি গোচৰ ৰুজু হৈছিল তাৰ গোচৰত ইতিমধ্যে তেওঁ জামিন লাভ কৰিছিলহে, কিন্তু পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰক। বেংকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ পলায়ন কৰা গোচৰ ৰুজু কৰিছে। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰক। এপেক্স বেংকৰ গুৰুত্বপূৰ্ণ বেংকৰ নথিপত্ৰ লৈ পলায়ন কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে পাণবজাৰ আৰক্ষী থানায়। তেখেতৰ আত্মীয় প্ৰতিক্ৰিয়া আমি শীঘ্ৰে আপোনাৰ সন্মুখলৈ লৈ আহি আছোঁ। এতিয়া তেওঁক ৩০৯/৪ এই ধাৰা অনুযায়ী তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। এই ধাৰা অনুসৰি যদি তেখেত দোষী সাব্যস্ত হয় তেনেহ'লে অতি কমেও তেওঁ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। ইয়াৰ আগতে গ্ৰেপ্তাৰ হোৱাৰ সময়ত পুলিচে কেনেধৰণে তেওঁক নিৰ্যাতন চলাইছিল তেওঁৰ আত্মীয়ৰ প্ৰতিক্ৰিয়া শুনোৱা হওক। ভিডিঅ'খিনি ডিলিট কোনে কৰিছে, পুলিচে নে এপেক্স বেংকে? ভিডিঅ' আছে এইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্ট